নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো কেঁচা আমৰ টক আৰু খাই নিশ্চয় ভাল পাব এনেদৰে কেতিয়াবা আপোনালোকেও বনাই চাব তো বলক আৰম্ভ কৰোঁ প্ৰথমে মই আমকেইটা ধুই এনেদৰে কুটি লৈছোঁ সৰু সৰুকৈ আনফালে তেজপাত আৰু পাঁচফোৰণ গুড় দুটা শুকান জলকীয়া আৰু বিহাৰ প্ৰথমে আমি মিঠাতেলত এয়া বিহাৰ আৰু তেজপাত আৰু জলকীয়া দুটা এনেদৰে দি লৈছোঁ তাৰ পিছত আমখিনিও ইয়াতে দি দিছোঁ চাওক এইখিনি অলপমান টাইম আমি এনেদৰে লাৰিম কুৰাছেৰে আৰু এতিয়া পৰিমাণ অনুযায়ী আমি নিমখ দিছোঁ চাওক আৰু হালধি গুড়ি দিছোঁ এচামুচ এয়া জিৰাৰ গুড়ি দিছোঁ কাৰণ মই চটপটীয়া আমৰ টক বনাম গুড়ো দিম আৰু মানে অলপ মছলা দিলেও ভাল লাগে এয়া গুড় দিলোঁ আমি চাওক আপোনালোকে বেছি দিব পাৰে কমো দিব পাৰে এতিয়া আমি পানী দিছোঁ অলপমান এয়া এখন ঢাকনিৰে আমি কমসে কম 10 মিনিটমান দিছোঁ ঢাকন এয়া চাওক আমৰ টকখিনি কি ধুনীয়া কালাৰ হৈছে আৰু অলমোষ্ট হ'লে খাই বহুত টেষ্টি লাগে চটপটীয়া কাৰণ মছলাও দিছোঁ আৰু গুড় মিঠৈ দিছোঁ সেইকাৰণে আৰু এয়া ৰেডি আমাৰ আমৰ টক চটপটা যদিহে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল আৰু সঁহাৰি দিব থেংক ইউ